নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। এই ভিডিঅ'টো সম্পূৰ্ণ ষ্টুডেণ্টৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। তথাপিও যদি আপুনি পঢ়ি ভাল পায় বা কেনেকৈ পঢ়িব লাগে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। HSLC আৰু HS এক্সাম সমাগত মাজত বেছি দিন নাই, 15 দিন বা 16 দিন আছে। এই 15 দিন বা 16 দিন কেনেদৰে পঢ়িব বা পঢ়িবা। প্ৰথম কথা, যিখিনি তোমাৰ উইকনেছ বা ষ্ট্ৰেংথ আছে, মানে কোনখন সাবজেক্ট পঢ়ি ভাল লাগে বা কোনখন সাবজেক্ট পঢ়ি বেয়া লাগে বা কোনখন সাবজেক্ট অতি সহজতে পাৰা বা কোনখন সাবজেক্ট অতি সহজতে মানে কি তোমাৰ কৰিবলৈ টান লাগে, সেই সাবজেক্টখিনি ভালদৰে প্ৰথমতে সিলেক্ট কৰা। এইখিনি হৈছে ফাৰ্ষ্ট কাম হৈছে তোমাৰ প্ল্যানিং এণ্ড এছেছমেণ্ট। যদি সঠিকভাৱে তুমি সিলেক্ট কৰি ল'ব পাৰা যে সাপোজ ধৰি লও তোমাৰ মেথছত প্ৰব্লেম আছে, তো মেথছৰো কিছুমান চেপ্টাৰ তুমি সহজ পোৱা আৰু কিছুমান চেপ্টাৰ একেবাৰে টান পোৱা বা বুজি নোপোৱা। সেইখিনি এই 15 দিনৰ মানে 15 দিনততো 15 দিন দিব নোৱাৰি ন, 12 দিনমান দিব লাগিব। তাৰ আগত তুমি কি কৰিব লাগিব, যিখিনি টান চেপ্টাৰ আছে সেইখিনি মাৰ্ক কৰি লোৱা আৰু এখন লিষ্ট বনোৱা প্ৰত্যেকটো সাবজেক্টৰে কোনটো চেপ্টাৰ টান লাগে বা কোনটো চেপ্টাৰ সহজ লাগে। সেইখিনি প্ৰথম কথা। সেইখিনি যেতিয়া সিলেক্ট হৈ যাব, তেতিয়া যিখিনি তোমাৰ উইকনেছ আছে মানে দুৰ্বলতা, যিখিনি কৰিবলৈ টান লাগে, সেইখিনিত 5 দিনমান সময় ভালদৰে দিয়া আৰু সেইখিনি পঢ়িবলৈ তুমি যি ষ্টাডি মেটেৰিয়েল ইউজ কৰা, তোমাৰ ফ্ৰেণ্ডক বা তোমাৰ টিচাৰক হেল্প খুজিব পাৰা। সেইখিনি যিখিনি তোমাৰ উইকনেছ আছে, সেই উইকনেছখিনি প্ৰথমতে যদি দূৰ কৰি ল'ব পাৰা, তেতিয়াহ'লে ভাবাচোন তোমাৰ যিখিনি ষ্ট্ৰেংথ আছে, মানে যিখিনি তুমি কৰিবলৈ একেবাৰে সহজ পোৱা আৰু যিখিনি তোমাৰ উইকনেছ আছিল, সেই উইকনেছখিনিও যদি তুমি এটলিষ্ট কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ ৰিজাল্ট কিমান ভাল হ'ব। তো তুমি প্ৰথমতে কি কৰিব লাগিব, যিখিনি এছেছমেণ্ট আৰু প্লেনিং আছে, সেই প্লেনিংটো এখন শিডিউল বনা, মানে ইমান সময়ৰ পৰা মই ইমান সময়লৈ এইখিনি চেপ্টাৰ পঢ়িম আৰু যিখিনি সময়ত তুমি পঢ়িবলৈ ভাল পোৱা, ধৰি লওক গধূলি হোৱাৰ লগে লগে পঢ়ি ভাল লাগে বা পঢ়িবলৈ এটা মন যায়, সেইখিনি সময়ত যিখিনি টান চেপ্টাৰ আছে, মানে যিখিনি তুমি কৰিবলৈ টান পোৱা, সেইখিনি পঢ়া আৰু যিখিনি মানে ৰাতি ভাত খাই উঠাৰ পিছত যিখিনি সহজ লাগে, পঢ়ি মজা লাগে, সেই সাবজেক্টখিনি পঢ়া। তেতিয়াহ'লে কি হ'ব, তোমাৰ পঢ়াটো বেছি সময় হ'ব আৰু যিখিনি তোমাৰ বুজি নোপোৱা বা টান পোৱা বস্তু আছে, টান পোৱা চেপ্টাৰ আছে, সেইখিনিও কভাৰ হৈ যাব। আৰু এটা কথা, যিখিনি হাই ৱেইটেজ মানে যিখিনিত নম্বৰ কেৰি কৰিবলৈ সহজ, ধৰি লোৱা অসমীয়া, সমাজ বিজ্ঞান, ইংলিছ, এইকেইটা ছাবজেক্টত অলপ নম্বৰ কেৰি কৰিবলৈ সহজ, এইখিনি চেপ্টাৰ তুমি কি কৰিবা, দিনত এইকেইদিনটো অফ আছে, দিনত যিখিনি মানে কি 10 বজাৰ পৰা 3 মান বজালৈ এইখিনি চেপ্টাৰ তুমি পঢ়া। মানে এইখিনি চেপ্টাৰলৈ যদি তুমি 90+ আনিব পাৰা, বাকীখিনি যদি তুমি ইমান স্ক'ৰ কৰিব নোৱাৰা, তেতিয়াহ'লে কি হ'ব, এভাৰেজ যিটো আছে নম্বৰ ন, সেই নম্বৰটো এই যিখিনি ৰিজাল্ট, সেই ৰিজাল্টটো তোমাৰ এটা মিনিমাম ৱেইটত আনি দিব। সেইকাৰণে যিখিনি তুমি ভাবা যে এইখিনি চেপ্টাৰ বা এইকেইটা ছাবজেক্টে মোৰ নাম্বাৰটো কেৰি কৰিব পাৰে, সেইকেইটা চিলেক্ট কৰি লোৱা। আৰু এটা কথা, প্ৰেক্টিচ নকৰিলে বা ৰিভিজন নিদিলে তুমি যিমান বাৰ কৰা, ঘৰত কৰিলে একেবাৰে পাৰো যেন লাগে, কিন্তু এক্সামত বহাৰ লগে লগে কি হয়, সকলো বস্তু পাহৰি যোৱা যায়। সেইকাৰণে ৰিভিজন আৰু প্ৰেক্টিচ 3 বাৰ, এবাৰ পঢ়িবা, এবাৰ লিখি চাবা আৰু এবাৰ লিখোঁতে মাতি চাই যাবা। তেতিয়াহ'লে কি হয়, তোমাৰ যদি ৰিভিজনটো ঠিক থাকে ন, তেতিয়াহ'লে এক্সামত গৈ পূৰা লিখিব পাৰিবা। সেইকাৰণে প্ৰেক্টিচে হৈছে তোমালোকৰ মেইন। আৰু এইকেইদিন তোমালোকৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যৰ একেবাৰে যত্ন ৰাখিবা। যদি কিবাকে বেমাৰ হৈ যায় ন, যদি তোমাৰ চৰ্দিও হয় বা সাধাৰণ জ্বৰো হয়, তেতিয়াহ'লে বহুত বেছি তোমালোকৰ কি কৰিব, ৰিজাল্টত প্ৰভাৱ পেলাব। সেইকাৰণে এইকেইদিন এক্সাৰচাইজ কৰা, সৰু সুৰা কিবা এক্সাৰচাইজ কৰা আৰু গৰম পানী খাই থাকিবা। যদি তোমাৰ লগত কি হয়, এক্সাৰচাইজটো বেয়া হৈ যায় ন, যদি তোমালোকৰ স্বাস্থ্যটো বেয়া হৈ যায় ন, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্টত প্ৰভাৱ পৰিব আৰু ৰিজাল্ট বেয়া হোৱা মানে তোমালোকৰ গোটেই জীৱনত এই যিটো তোমালোকৰ বেমাৰৰ কাৰণে বেয়া হ'ল ন, সেইটো মূৰত আহি থাকিব। সেইবাবে তোমালোকৰ স্বাস্থ্যৰ যতন লোৱাটো এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে।